গাইস মৃত্যুঞ্জয় মন্দিৰত আহিম বুলি বহুদিন ধৰি कौन है भाई मैं पूरी हंस तुम्हें मैं पूरी है तो भाई हाँ हाँ हैप्पी मेरे चैनल को सब्सक्राइब कर देना तो आज हम मैंने हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल DKC143 ব্লগছ দেখিছে আপোনালোকে কি ভিউ আপোনালোকে চাই লওক মৃত্যুঞ্জয় মন্দিৰৰ নাইট ভিউ কেনে লাগিছে খালি কমেণ্ট এটা কৰি কৈ দিব আগফালে আপিও আছে কেনে লাগে খালি ক'লে হৈছে যিহেতু আমি এইফালে বৰ্তমান পিছতকে যাম এইফালে যাবলৈ সময় আছে আমাৰ নমস্কাৰ তুমি বেছি পকলা নহবা দেই আপিছা আমি আজি মনৰ আশা পূৰ হ'ব যেন বুলি ভাবিছোঁ আৰু বহুত দিন ধৰি আহিম বুলি ভাবি আছিলোঁ আৰু গাইছ আজি আহি গ'লো ন কেনে লাগিছে আহি গাইছ মৃত্যুঞ্জয় মন্দিৰত আহিম বুলি বহুত দিন ধৰি আশা আছিল তো আহিলোঁ লগৰবিলাক লগত তোমালোকে চাব পাৰে এয়া মোৰ বেকগ্ৰাউণ্ডত মৃত্যুঞ্জয় মন্দিৰ এয়া গাইছ দেখিছে এয়া বিগড়া হোৱা দোষ বহুত গৰম লাগি আছে মানে কি ক'ম আৰু মন্দিৰত আহিছোঁ ৰাতি আহিছোঁ মানে কি ক'ম মজাটো মজা লাগি আছে কিন্তু গৰমো কেনেকৈ লাগিছে দেখি পাইছে আপোনালোকে যে বহুত কষ্ট কৰি আহিছোঁ মানে ভিডিঅ'টো খালি শেষৰলৈকে চাব খালি ভিডিঅ'টো থাকিলে তো आके तो बंदी निकलेगी ना ओ भाई मानु सा मानु तो फाइनली गाइस बहुत दिन धरि আহিম বুলি ভাবিছিলোঁ আৰু তো আহি পালো হেৰা নাযাব দেই ভাই কি মানে দৃশ্য আৰু কি কম মানে বহুত মানুহ চাক ভিউ চাক মাটিৰে চিলি মতে ভাল খাই মহাদেৱে দুগু 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 দুবা ভাল খাই তোলা মানে কি মজা ভিউ দেখিছে আৰু মই বৰ্তমান মানে ভিতৰলৈ আহিছোঁ আৰু ভিতৰলৈ আহিবলৈ মানে পাৰ্মিশ্যন দিছে যিহেতু আহি গৈছোঁ আৰু কেনে লাগিছে আৰু মানে কি মজা লাগিছে ৰে ভাই যিহেতু আমাক পুলিচে কৈ আছে আগলৈ যাবলৈ আমি আগলৈ গুচি আহিছোঁ আৰু কি কৰিম আৰু মানে বেছি টাইম ৰখিবলৈ পাৰ্মিশ্যন নাই তো আৰু গৈ আছোঁ আৰু ব'লা তো মই চাইডেদি গৈ পেলাই দেখাই আছোঁ মানে পুলিচে জেগাত থিয় হ'ব দিয়া নাই গৈ থাকিব দি আছে তে মই এতিয়া খাইছে মানে এক পাক ঘূৰি লওঁ পিছত ওপৰত যাম আপোনালোকক দেখাম আৰু চাম অ' ভাই কি ভিউ মানে চব এটা ইউটিউবাৰ আৰু কি ক'ম আৰু মই আমাৰ এক পাক ঘূৰা হোৱাই নাই বহুত ডাঙৰ যিহেতু এৰিয়াটো বাবা তুমি মজা কোনোদিন আহি নাই তো আয়া গেছি আজকে বঢ়িয়া গাইছ ওপৰত উঠি আছোঁ আৰু মজা লাগি আছে মোকতো মইতো ওপৰত উঠিমেই গাইছ আহিছোঁ বহুত দিনৰ মূৰত আহিম বুলি ভাবি আছোঁ ওপৰত আহি গ'লো ফাইনেলি প্ৰথমত এইফালে যাওঁ আহা মাটিৰে চিলি ৰাউণ্ডটো ব্লেক খাই মহাদেৱে দুগু 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 দুবা মানে বহুত দিন ধৰি আহিবলৈ মন এটা আছিল আৰু আহিলোঁ আৰু ভাল লাগিলে আহি পেলাই ক'বা হেই চলিতে টোপোলা
ভিতৰত সোমালোঁ। আজি প্ৰথমলৈ মানা দিছে, কেমেৰা কৰিবলৈ মানা দিছে, যে মই কেমেৰাটো অফ কৰি আছোঁ। ঠিক আছে, চাই আছে বন্ধ কৰিব দিছে ভিতৰত। দেখিছোঁ ভিডিঅ' কৰিব মানা কৰিছে নহয়, নকৰোঁ। ঠিক আছে, তোমাৰ বহুত ভাল লাগিলে। এতিয়া মই এয়া বৰ্তমান ভিতৰত আছোঁ। বৰ্তমান গাড়ীয়ে ভিডিঅ' কৰিবলৈ মানা কৰিছে, এতিয়া মই এতিয়া কৰিলোঁ আৰু বৰ্তমান বাহিৰত আহিছোঁ। জলপৰি ওলাইছে, জলপৰি চাবিনে? জোতা হাতত গাইছ গৈ আছোঁ এতিয়া ঘৰ। যোনটো ৰাস্তাই আহিছোঁ এইটো ৰাস্তা দিয়ে যাওঁ আৰু গাইছ গৈ আছোঁ ঘৰ। কি ক'ম আৰু, ঘৰ গৈ আছোঁ, খালি ঘৰ গৈ আছোঁ ন। ইয়াত থাকিবতো নোৱাৰোঁ। অঁ মানুহ দেখিছে আৰু ট্ৰেইন গৈ আছে, ট্ৰেইন। বৰ্তমান আমি এতিয়াও নগাঁৱৰ পৰা ঘৰ গৈ আছোঁহে, ট্ৰেইন গ'লগৈ। বহুত ঘূৰিলোঁ আৰু এতিয়া মানে ভোক লাগিছে, অলপমান খাই লওঁ। লগৰবিলাকো খাই আছে, লগতে ময়ো খাই আছোঁ। বহুত ভোক লাগি আছিলে, আমি ৰাতিপুৱাৰ পৰা ঘূৰিয়ে আছোঁ মানে। আৰু এয়া এইটো হ'ল আমাৰ অংকুৰ, উদয়, আৰু এয়া হ'ল আমাৰ ধনেশ্বৰ। আমি 4জন আহিছিলোঁ। এতিয়া খাই বৈ আমি আৰু তাৰপিছত ঘৰলৈ যাম। খোৱা বোৱা হ'ল আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু 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 দবৰুবা ভাং খাই তোলা কুচনিতে